Hey dosto, welcome to my second channel Dimpu's blog. তো থাম্বনেলত দেখিছে ডিম্পুদাৰ ফটোবোৰ দিয়া আছে। তেওঁক স্পেচিয়ালি মই থ্যাঙ্কস দিবৰ বাবে এই ভিডিঅ'টো বনাইছোঁ। মোৰ নিজৰ কোনো স্বাৰ্থপূৰ্ণৰ বাবে তেওঁক মই থ্যাঙ্ক দিব বিচৰা নাই। ৰাইজৰ হকে তেওঁ মাত মাতিছে আৰু ৰাইজক তেওঁ কি হেল্প কৰিছে বা ভিডিঅ'টো চাই যাওক তেতিয়া গম পাব। তো পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ চেনেল জীবন জিন্দাবাদত আপোনালোকক। ভিডিঅ'টো আৰম্ভ কৰোঁ আহক। আজি ডিম্পুদাৰ বিষয়ে কিছু কথা মই আপোনালোকক জনাম। যে চাওক, এজন সাধাৰণ ব্যক্তি মাত্ৰ 3 বছৰ আগত তেওঁ ইউটিউব চেনেলত ভিডিঅ' দিয়াৰ ষ্টাৰ্ট কৰিছিল আৰু খুব কম সময়ৰ ভিতৰত তেওঁৰ ভিডিঅ' মানুহে চায় আৰু তেওঁৰ ভিডিঅ'বোৰ চাই সঁচাকৈ ভাল লাগে আৰু তেওঁক আগুৱাই যোৱাত মানুহৰ যথেষ্ট অৰিহণা আছে। গতিকে তেওঁৰো অৱদান থাকিব লাগিব অসমৰ প্ৰতি আৰু তেওঁ নিদিয়াও নহয়, তেওঁ যথেষ্ট অৱদান আগবঢ়াইছে। আৰু চাওক, অসমৰ সমস্যা বুলি ক'বলৈ গ'লে বানপানীৰ সমস্যা আটাইতকৈ ডাঙৰ। আজি এই বছৰতো বানপানী যথেষ্ট ৰাইজক জ্বলা কজা খুৱাইছে আৰু লগতে ওপৰত আহিলে এবাৰ কৰোণা। গতিকে মানুহৰ ঘৰ বাৰীৰ পৰা আদি কৰি যথেষ্ট ক্ষয়ক্ষতি হৈছে। কিন্তু চাওক, অসমত টকা থকা মানুহৰ অভাৱ আছে বুলি আপোনালোকে ভাবে নেকি বাৰু? মই নাভাবোঁ, কিন্তু আছে, বহুত আছে। টকা থকা দুৰ্নীতিৰ পৰা আদি কৰি যথেষ্ট ধনৱান শক্তিবান মানুহ অসমত আছে, নথকা নহয়। কিন্তু তেওঁলোকে এই বিপদৰ সময়ত কিন্তু সদায় ভিজা মেকুৰীৰ দৰে পলাব বিচাৰে, গা এৰা দিয়ে। এটা লক্ষণ আছে আমাৰ মানুহৰ যে গা এৰাই দিয়ে বিপদৰ সময়ত। গতিকে এই লক্ষণটো বহুতৰ আছে। কিন্তু মানুহৰ মনটো ডাঙৰ হ'ব লাগিব। মানুহ এজন শক্তিশালী হ'লে তেওঁক ডাঙৰ বুলি বুজোৱা নহয়। মানুহৰ মনটো যদি ডাঙৰ নহয়, আপোনালোকে কেতিয়াও কাকো হেল্প কৰিবও নোৱাৰে। গতিকে ডিম্পু বৰুৱা সাধাৰণ যুৱক, আপোনাৰ দৰে মোৰ দৰে সাধাৰণ যুৱক। এতিয়াও হয়তো তেওঁৰ বয়সৰ বা মোৰ বয়সৰ ল'ৰা পাবজি খেলি সময় নষ্ট কৰি আছে বা চাকৰি বিচাৰি বা যিকোনো ক্ষেত্ৰত মানে সময় অতিবাহিত কৰি আছে। কিন্তু তেওঁ আজি মাত্ৰ 3 বছৰ আগত ইউটিউব চেনেল খুলিছিল আৰু এতিয়া তেওঁ চুকে কাণে পপুলাৰ। আৰু চাওক, 3 দিনৰ আগত যোৱা শনিবাৰে তেওঁ ইউটিউবত লাইভ ষ্ট্ৰীম আহিছিল, ছুপাৰ চাট বুলি কয়। তো ইউটিউব চেনেল যাৰ আছে তেওঁলোকে সেইটো জানিব সেই বিষয়ে। তো তাত কি হয়, আপোনাৰ ভাল লগা ব্যক্তিজনে যদি ছুপাৰ চাট কৰিছে, তেওঁক আপুনি পুৰস্কাৰ হিচাপে 10 টকা 20 টকাৰ পৰা আদি কৰি 100-200 টকা এনেকৈ আগবঢ়াব পাৰে। আৰু তেনেকৈ ডিম্পুদাৰ অনুৰাগীসকলে ময়ো লাইভ ষ্ট্ৰীমটোত পাৰ্টিচিপেট কৰিছিলোঁ। তো মই নাজানো কেনেকৈ পইচা দিয়ে, নহ'লে ময়ো দিলোঁ হয় চাগে। তো তেনেকৈ 10-20 টকাকৈ 100-200 টকাকৈ অসমৰ ৰাইজে, অসমৰ ল'ৰা ছোৱালী যুৱক যুৱতীয়ে তেওঁক মৰমত উপহাৰ হিচাপে দিছিল। আৰু সেই পইচাখিনি কিমান হ'ল জানেনে? 43,000। তেওঁ সেইটো নিজৰ পইচা উপহাৰ হিচাপে তেওঁ নিজে পাইছে সেই পইচাটো, 43,000। কিন্তু তেওঁ যোৱাকালি ফেচবুকত আপডেট এটা দিছে যে তেওঁ ইমানখিনি টকা পালে আৰু ইউটিউবৰ পৰা তেওঁক বেংকলৈ ট্ৰেন্সফাৰ কৰা হ'ব। লগতে তেওঁৰ হাতৰ পৰা কিছুমান টকা নিজে যোগ কৰি বানপীড়িত অঞ্চলত তেওঁ ভগাই দিব। মানে বানপীড়িত মানুহক, যাৰ ঘৰ বাৰী নাইকিয়া হৈ পেলাই বৰ্তমান অৱস্থা খুবেই বেয়া হৈ গৈছে, তেওঁলোকক সহায় কৰিব। চাওক, তেওঁ নিজৰ পইচাই তেওঁতো এইটো পষ্ট নকৰি পেলাই নিজেও ৰাখি থ'ব পাৰে, কোনেও একোটো কোঁৱতা নাই। কিন্তু চাওক, সৰু মানুহ হ'ব পাৰে, মনটো ডাঙৰ তেওঁৰ। আমাৰ দৰে এইটো বয়সৰ ল'ৰা এজনে যে ইমানখিনি কৰিব পাৰিছে, মই তেওঁক সঁচাকৈ চেলুট জনাইছোঁ। আৰু তুমি আগুৱাই যোৱা। অকল অসমতে নহয়, সমগ্ৰ ৰাষ্ট্ৰীয় পৰ্যায়তো তুমি এজ এ ইউটিউবাৰ ডিম্পু বৰুৱা হিচাপে জিলিকি উঠা, আমি সেইটোৱে বিচাৰোঁ। আৰু ৰাইজক নতুন ভিডিঅ' তুমি উপহাৰ দি যোৱা, আমাৰ ছাপোৰ্ট তোমাৰ লগত সদায় আছে। তো নতুন ইউটিউবাৰসকলেও ডিম্পু বৰুৱাৰ পৰা বহুত নজনা কথা শিকিব পাৰিব। তো আজিলৈ ভিডিঅ'টো ইমানটোৱে সামৰণি মাৰিছোঁ। তো সমগ্ৰ অসমবাসীকো জনাইছোঁ, এই দুৰ্যোগৰ সময়ত সকলোৱে অকণমান হ'লেও নিজৰ ওচৰ চুবুৰীয়াক সহায়ৰ হাত আগবঢ়াওক। তো ভিডিঅ'টো আজিলৈ ইমানতে এৰিলোঁ। যদি ভিডিঅ'টো ভাল পাইছে, লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ টাটা, বাই বাই।